আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে বিগত ৭-৮ বছৰ ধৰি ৰঙালী বিহু উদযাপন কৰি আহিছে। কোভিডৰ কাৰণে 2 বছৰ হোৱা নাই। এবাৰ পঞ্চম কয়াকুছি আঞ্চলিক ৰঙালী বিহু উদযাপন। প্ৰথম আমাৰ কাৰ্যসূচী মুকলি বিহু প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ 7টা বিহু দলে ইয়াতে ভাগ লৈছে। এটা দলৰ কাৰ্যসূচী হৈ গ'ল, বাকী 6টা কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰপিছত সন্ধিয়া 7-8 বজাৰ পৰা গীতৰ শৰাই অসমৰ কেইবাজনো খ্যাতনামা শিল্পীসকলৰ দ্বাৰা গীতৰ শৰাইৰ অনুষ্ঠান কৰা হ'ব। বিহু বুলি ক'লে আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰোঁ। বিহুৱে আমাক সকলোকে একত্ৰিত কৰে, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে। গতিকে এই বিহু কয়াকুছিত প্ৰতি বছৰে উলহ মালহেৰে আয়োজন কৰা হয় আৰু আজি যেতিয়া আপোনালোকে আমাৰ এই কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আপোনালোকে প্ৰৱেশ কৰিছে, তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে বিহুৰ প্ৰতি এই অঞ্চলৰ ৰাইজৰ কিমান আদৰ, কিমান মৰম আৰু বিহুক লৈ কিমান বলীয়া। আজি বিহু বলীয়া ৰাইজ সকলোৱে একত্ৰিত হৈছে। বিহু মুকলি বিহু তেওঁলোকে প্ৰতিযোগিতাত উপভোগ কৰি আছে। বিহুক লৈ সকলোৱে গৌৰৱবোধ কৰিছে। গতিকে প্ৰতিজন অসমীয়াই এনেকৈ বিহুৰ কাৰ্যসূচীত অহাটো নিশ্চিতভাৱে আমাৰ কাৰণে গৌৰৱৰ কথা আৰু আমি কয়াকুছিবাসী বা সৰুক্ষেত্ৰীবাসী প্ৰত্যেকে আশা কৰোঁ যে বিহুৰ মান যিমান আছে তাতকৈ আৰু জাকত জিলিকা হ'ব লাগে। যি বিহু আমাৰ আছে, যি বিহু পৃথিৱীৰ আৰু কোনো জাতিৰ নাই, যি বিহুৰ জৰিয়তে আকৌ কৈছোঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একলগ কৰে। আজি যেনেকৈ ইয়াতে সকলোৱে আমি একত্ৰিত হৈছোঁ, গতিকে এটা আনন্দৰ কথা, এটা ভাতৃত্ববোধৰ কথা, এটা এনাজৰীৰ কথা। গতিকে বিহুৰ জৰিয়তে অসমীয়া জাতি আৰু আগবাঢ়ি যাওক। অসমীয়া জাতিৰ বিহুৰ এই পবিত্ৰ বিহুথলীৰ পৰা অসমীয়া জাতিৰ প্ৰতিজন মানুহৰ আয়ুস আৰু বৃদ্ধি হওক, আৰু ভাতৃত্ববোধ আমাৰ মাজত আহক, আৰু মিলা প্ৰীতি হওক আৰু বিহুৰ জৰিয়তে আমি সকলোৱে ইজনে আনজনৰ জ্যেষ্ঠজনক শ্ৰদ্ধা, কনিষ্ঠক মৰম, কান্ধত কান্ধ মিলাই হাতে হাত মিলাই আমি আৰু আগুৱাই যাতে যাব পাৰোঁ তাৰ কাৰণে কামনা কৰিছোঁ। নাই, আমি সকলোৱে আমি কয়াকুছিবাসী ৰাইজে বহি পেলাই আমি কোনে কি কৰিম সেইটো আমি আলোচনাৰ মাধ্যমত চান্দা নহয়, আমি কোনো চান্দা
এইবিলাক আলোচনা কৰা নাই আমি সকলোৰে সহায় সহযোগত ৰঙালী বিহুৰ কাৰণে সকলোৱে উপযাচি বাইদেউ মই 5,000 টকা দিম মোক এটা এই বিহু দলৰ হেৰি কৰিব বাইদেউ মই 2,000 টকা দিম এনেকৈ টকা সকলোৱে যাচি দিছে আমি কিছুমানৰ টকা লোৱাই নাই নালাগে চান্দা আমাৰ নালাগে চান্দা কিয় লাগিব আমি সকলোৰে মনৰ ৰং মনৰ প্ৰতিভা আমি সকলোৱে ৰং কৰিম ফূৰ্তি কৰাৰ কাৰণে মানুহ চিনেমা থিয়েটাৰ এইবিলাক চাই সদায় কাম কৰি যেতিয়া মানুহ ভোৰ হয় তেতিয়া মানুহৰ ৰং বিচাৰে ক'ৰবাত ভাল থিয়েটাৰ আহিছে নেকি আৰু এই বহাগ মাহটো মানুহ পাগল হৈ থাকে ক'ত বিহু কাৰণ ঢোলৰ কোব যেতিয়া শুনা যায় ডেকা গাভৰুটো দূৰৰ কথা বুঢ়ী মানুহ লৰি যায় কঁকালটো লৰি যায় আজি গোটেই দিনটো আমি নাচিলোঁ নাচি ভাল লাগে বিহু গান মই নাজানো মই নাটক ভাল পাইছিলোঁ আগতে এতিয়া বয়স হৈ গ'ল এইবিলাক আৰু নাই আৰু কিন্তু এনেই আৰু ফূৰ্তি